নমস্কাৰ মিৰটেকলৈ আপোনালোকক আদৰণি জনালোঁ। আজি এটা পোষণ ট্ৰেকাৰত নতুনকৈ আপডেট আহিছে 16.5.1 ভাৰ্চন। এই 16.5.1 ভাৰ্চনত 5টা গুৰুত্বপূৰ্ণ আপডেট আহিছে। সেই আপডেটকেইটা মই এই ভিডিঅ'টোৰ জৰিয়তে প্ৰথমে মই দেখাব বিচাৰিছোঁ। প্ৰথমে আপোনালোকে জানে যে মোবাইল পোষণ ট্ৰেকাৰ এপটো কেনেকৈ আপডেট কৰিব পাৰে। আপোনালোকে প্ৰথমে পোষণ ট্ৰেকাৰ এপত টাচ কৰিও আপোনালোকে আপডেট কৰি ল'ব পাৰে, নহ'লে বা প্লে ষ্ট'ৰৰ যোগেদিও আপোনালোকে পোষণ ট্ৰেকাৰ এপটো আপডেট কৰি ল'ব পাৰে। গতিকে মই এতিয়া প্লে ষ্ট'ৰৰ যোগেদিয়ে মই আপডেট কৰিব বিচাৰিছোঁ। গতিকে আপোনালোকৰ বা মোৰ মোবাইলৰ স্ক্ৰীণত থকা এই প্লে ষ্ট'ৰ এপটোত মই এতিয়া ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত এনেকুৱা এখন স্ক্ৰীণ ওলাব, য'ত এই চাৰ্চত ইয়াত মই এতিয়া কি হয় এতিয়া পোষণ ট্ৰেকাৰ এপ বুলি লিখি দিম। মই এতিয়া ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত এতিয়া আপোনালোকৰ এতিয়া দেখিলে যে আপডেট আহিছে। গতিকে এই আপডেট অপশ্যনটোত আপোনালোকে ক্লিক কৰি আপডেট কৰি ল'ব। এতিয়া এই আপডেটত কি কি আহিছে যদি জানিব বিচাৰে তেনেহ'লে এই পোষণ ট্ৰেকাৰ এইডোখৰত আপোনালোকে টাচ কৰিব পাৰে। টাচ কৰাৰ পাছত ইয়াত 1 আৰু 2টাহে ওলাইছে। গতিকে মই গোটেইকেইটা যি আপডেট আহিছে এইটোত মই এই কাৰ্ড চিন্তালত ক্লিক কৰিও মই এইটো চাই ল'ব পাৰোঁ। এতিয়া ইয়াত দেখিলে আপোনালোকে সম্পূৰ্ণ যিকেইটা আপডেট আহিছে এই আপডেটকেইটা ইয়াত ওলাইছে। গতিকে এইটো 1 নম্বৰ, 2, 3, 4, 5। প্ৰথমটো হৈছে APP গুগল API ভাৰ্চন হেজ বিন আপগ্ৰেডেড ফ্ৰম 13 to 31। তাৰমানে এইটো APP গুগলটো API ভাৰ্চনলৈ আপগ্ৰেড কৰিছে। তাৰ 2 নম্বৰটো হৈছে লেটিটিউড লংগিটিউড। আপোনালোকে জানে যে এই 2 নম্বৰটো হৈছে লেটিটিউড লংগিটিউড। লেটিটিউড মানে হৈছে আমি জানো যে অক্ষৰেখা, আৰু লংগিটিউড মানে দ্ৰাঘিমা ৰেখা। আগতে আমি পঢ়োঁতে পাইছিলোঁ। গতিকে লেটিটিউড আৰু লংগিটিউড ফিচাৰ ইন অফলাইন মোড। ইয়াৰ আগৰ ভাৰ্চনত কি কৈছিলোঁ, এইটো অনলাইন মোডত এইটো ডাটাটো অন কৰি আমি এইটো আপোনালোকে ডাটা মই এইটো কথা কৈছোঁ, এইটো ডাটা এই ডাটাটো অন কৰিও আমি লোকেশ্যনটো নিৰ্ণয় কৰি আমি অংগনবাড়ী চেণ্টাৰত আপগ্ৰেড কৰিবলগীয়া হৈছিলে। কিন্তু চেণ্টাৰ নেটৱৰ্ক নাপায়। নেটৱৰ্ক নাপালে কি হয়, তাৰ যিখিনি ডাটা আপগ্ৰেড কৰিবলগীয়া হয় বা ডাটা ভৰোৱা হয় সেইখিনি সম্পূৰ্ণৰূপে ছাৰ্ভাৰলৈ নাযায়। গতিকে সেইটো অসুবিধা দূৰ কৰিবৰ কাৰণে এতিয়া এইটোত কি হয়, অংগনবাড়ী কেন্দ্ৰত যদি মোবাইলটো যিকোনো ডাটা ভৰ্তি কৰিবলগীয়া হয় বা আপলোড কৰিবলগীয়া হয় তেনেহ'লে নেট নাপালেও সেইখিনি তথ্য 3 দিনলৈকে ছাৰ্ভাৰত থাকি যাব। পাছত যেতিয়া নেটৱৰ্ক পাব সেইখিনি তেতিয়া অট'মেটিক সেইখিনি আপলোড হৈ যাব। 3 নম্বৰটো হৈছে এইটো আপোনালোকে 3 নম্বৰটো দেখিলে এপ অপটিমাইজেশ্যন। কেতিয়াবা কি হয়, আমাৰ পোষণ ট্ৰেকাৰ এপটো খুলিলে বহুত দেৰিলৈকে নেক্সট ষ্টেজলৈ যাবলৈ অলপ দেৰি লাগে। গতিকে সেইখিনিও ইয়াত দূৰ কৰা হৈছে। তাৰ উপৰিও 4 নম্বৰটো লিখা আছে কি ৰিমুভ হেভ এন ইছ্যু। যিখিনি ইছ্যু আছিলে লগ ইন পেজটো কৰাৰ পাছত কি হয়, মোবাইলটো যেতিয়া লগ ইন কৰি দিম, লগ ইন কৰাৰ পাছত মোবাইলটো লগ হৈ থাকোঁতে বহুত দেৰি লাগে। গতিকে সেইখিনিও এই আপডেটৰ পাছত বা এই আপডেটত সেইখিনিও খুব খৰতকীয়া কৰিছে বা নাইকিয়া কৰি দিছে। তাৰপিছত মাইনৰ বাগ ফিক্সেশ্যন 5 নম্বৰটো হৈছে যিখিনি সৰু সুৰা আছিলে সেইখিনি সেইখিনি এই আপগ্ৰেডৰ ফলতে নাইকিয়া কৰিবলৈ চেষ্টা কৰিছে। গতিকে এইখিনি আমাৰ আহিছে। এতিয়া আমি বেক হওঁ। বেক কেনেকৈ হ'ম, এই ওপৰত কাৰ্ড চিনডাল দেখিলে তাত আমি ক্লিক কৰি বেক হ'লোঁ। বেক হোৱাৰ পাছত মই এতিয়া এই আপডেট অপশ্যনটোত মই এতিয়া কি কৰিম, ক্লিক কৰিম। এতিয়া আমাৰ এইটো মোবাইলত সম্পূৰ্ণ ডাউনলোড হৈ গ'ল। আৰু এতিয়া মই এই অ'পেন, আপোনালোকে দেখিলে যে এই অ'পেনত মই এতিয়া ক্লিক কৰিম। অ'পেনত ক্লিক কৰিও আপোনালোকে লগ ইন হৈ ল'ব পাৰিব। লগ ইন হৈ লোৱাৰ পাছত এনেকুৱা এখন ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পালে। প্ৰথমে যেতিয়া লগ ইন কৰাৰ পাছত এনেকুৱা এখন ইণ্টাৰফেচ উলিয়াবলৈ হ'লে
বহুত দেৰি লাগে গতিকে এতিয়া এই যিটো 16.5.1 এই ভাৰ্চনটোত এইটো খৰতকীয়া কৰিলে সেইকাৰণে এইটো এটা আছিলে কি হয় প্ৰথম যিটো আপডেট আহিছিলে সেই আপডেটটো আমাৰ ফুলফিল হ'ল এতিয়া যদি আমি যিকোনো ইয়াত ফাইলত ক্লিক কৰোঁ তেতিয়া আমাৰ পটককৈ বা অতি জলদি নেক্সট ইণ্টাৰফেচটো আমাৰ ওলায় গতিকে আপোনালোকে দেখিলে যে আমাৰ যিকোনো এটা ফাইলত ক্লিক কৰিলে গতিকে তাৰ নেক্সট ইণ্টাৰফেচটো আমাৰ অতি সোনকালে ওলায় সেইখিনি অসুবিধা আমাৰ ইয়াত দূৰ হ'ল তাৰপিছত আৰু নেক্সট এটা আছিলে যে লটিটিউড লংগিটিউড ফিচাৰ ইন অফলাইন মোড আমি এতিয়া আমি আগৰ পোষণ ট্ৰেকাৰ বা আগৰ আপডেট যিকেইটা দেখিলোঁ যে অংগনবাদী কেন্দ্ৰত মোবাইল ডাটা অন কৰিহে আমি ডাটাসমূহ ভৰ্তি কৰিব পৰা যায় কিন্তু এতিয়া এইটোত কি হ'ল কি কৰিলে যে মোবাইল ডাটা যিবিলাক অংগনবাদী কেন্দ্ৰত নেট নাথাকে সেইবিলাক কেন্দ্ৰৰ এই সুবিধাটো আমাক কৰি দিছে গতিকে আমি নেট নথকা মানে কি তাত ডাটা অফ হৈ থাকিলেও কোনো কথা নাই আমি এতিয়া যদি ডাটা অফ কৰি লওঁ এতিয়া মোৰ ইয়াত ডাটা এইটো আছে অফ কৰি যদি লওঁ অফ কৰি ল'লে আমি ইয়াত কিন্তু লোকেশ্যনটো আপোনালোকে দেখিছে যে লোকেশ্যনটো অন কৰি ল'ব লাগিব আৰু মোবাইল ডাটা অফ কৰিও আমি এইখিনি যিকোনো ডাটা আমি ভৰ্তি কৰিব পাৰোঁ এতিয়া মোক দেখাইছে যে ৱৰ্কিং অফলাইন উইথ লিমিটেড ফাংচন আৰু যিখিনি আমি এতিয়া যিকোনো এটা অংগনবাদী কেন্দ্ৰত যদি বেনিফিচিয়াৰী ভৰ্তি কৰিবলগীয়া হয় বা হোম ভিজিট কৰিবলগীয়া হয় এইখিনি আমি হয় নে নহয় আমি চাওঁ গতিকে বেনিফিচিয়াৰী ফাইলটো যদি আমি ক্লিক কৰোঁ তেতিয়া নিচে এনেকৈ ওলাইছে আৰু যদি ইয়াত তলত আপোনালোকে দেখিলে যে যিকোনো বেনিফিচিয়াৰী ইয়াত আমি যোগ কৰোঁ বা চিলেক্ট কৰিবলগীয়া যিকোনো টাইপৰ বেনিফিচিয়াৰী তেতিয়া এই ইণ্টাৰফেচবিলাক অতি সোনকালে ওলায় যদি মই প্ৰেগনেণ্ট মাদাৰ এগৰাকী যদি আমি ভৰ্তি কৰিবলগীয়া হয় নতুনকৈ নিউ ৰেজিষ্ট্ৰেশ্যনত গতিকে এই অফলাইন মোডতো আমি নিউ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰোঁ আপোনালোকে চাব পাৰে মই মোবাইল ডাটা অফ কৰি লৈছোঁ গতিকে ঠিক তেনেকৈ এইখিনি যিখিনি অংগনবাদী কেন্দ্ৰত নেট নাথাকে সেইখিনি অংগনবাদী কেন্দ্ৰ বা অংগনবাদী কৰ্মী বাইদেউসকলৰ কাৰণে সেইটো সুবিধা কৰি দিছে আপোনালোকে এইটো কথা মনত ৰাখিব যে মাত্ৰ 3 দিনৰ কাৰণে এই ডাটাখিনি আমাৰ ছাৰ্ভাৰত থাকিব পাছত সেইখিনি নিজে নিজে নেট পালে সেইখিনি আমাৰ আপলোড হৈ যাব সেইটো কথা কিন্তু আপোনালোকে মন কৰিব লাগিব তাৰপিছত এপ অপটিমাইজেশ্যন তাৰপিছত এপবিলাক যিটো এপ আছে সেইটো আমাৰ যিখিনি অসুবিধা আছিলে সেইখিনি আমাক এই পোষণ ট্ৰেকাৰ এপটো 16.5.1 ভাৰ্চনটোতে আমাৰ সেইখিনি নাইকিয়া কৰি দিছে তাৰপিছত আছে ৰিমুভ হেভ এন ইছ্যু ফ্ৰম লগইন পেজ সেই লগইন পেজটো যেতিয়া আমি লগইন কৰিম তেতিয়া নেক্সট পেজটো উলিয়াবলৈ আমাৰ যথেষ্ট সময় লাগে সেইখিনিও আমাৰ ইয়াত দূৰ হৈছে মোৰ যিহেতু নেকি মোবাইলটো লগইন কৰি থোৱা আছিলে গতিকে মই আকৌ লগইন কৰি সময় নষ্ট কৰা নাই গতিকে এনেকুৱা এখন স্ক্ৰীন আপোনালোকে আপডেট কৰাৰ পাছতে মোৰ ওলাই গৈছে ঠিক তেনেকৈ মাইনৰ বাগ ফিক্সেশ্যন হৈছে 5 নম্বৰ আপডেট আছিলে সেইখিনি যিখিনি সৰু সুৰা আছিলে অসুবিধা সেইখিনি এই 16.5.1 ভাৰ্চনটোতে আমাৰ সেইখিনি সকলোবিলাক নাইকিয়া গৈছে এইটো নিশ্চয় আপোনালোকৰ কাৰণে ভাল হৈছে আৰু যিবিলাক অংগনবাদী কেন্দ্ৰত নেট নাপায় সেইখিনি অংগনবাদী কেন্দ্ৰৰ কাৰণেও এইটো যথেষ্ট সুবিধা কৰি দিছে গতিকে আপোনালোকে এইটো মনত ৰাখিব যে মাত্ৰ 3 দিনৰ কাৰণে আমাৰ ছাৰ্ভাৰত এইবিলাক ডাটা থাকিব তাৰপাছত সেইখিনি নিজে নিজে নেট পালে আপলোড হৈ যাব গতিকে মই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি এই ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ